Hello everyone, good morning. Welcome back to my YouTube channel. More channelor নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি হৈছে সানডে তেনেকৈ বিশেষ কতো যাবলগীয়া নাই। ভাবিলো আজি ঘৰতে ভিডিঅ' এটা বনাও আপোনালোকে আৰু ঘৰ চাফা কৰিলো। ভাবিলো আজি মই এটা স্কিন কেয়াৰ আপোনালোকক দেখুৱাও মই কেনেদৰে স্কিন কেয়াৰ মোৰ ছালৰ কেনেদৰে যতন লওঁ। আপোনালোকে চাই যাওক ভিডিঅ'টো। Thank you. এয়া দেখিছে মই ঘৰতে তৈয়াৰ কৰি লোৱা এয়া হৈছে বেচন, তাৰ পিছত ইয়াত আছে হালধি আৰু গাখীৰ, তেনেকৈ এটা মিশ্ৰণ বনাই ললো আৰু এতিয়া মই গোটেই গালখনত লগাই লওঁ। এয়া দেখিছে খুব ধুনীয়াকৈ মিক্স কৰি ললো। মিক্স কৰি আপোনালোকে গোটেই এনেদৰে মুখখনত লগাব পাৰে। বেচন লগালে সপ্তাহত দুদিন কৰি হ'লেও বেচন লগালে আপোনাৰ মুখৰ ছালৰ উজ্জ্বল অলপ হ'লেও বাঢ়িব। এই ফেচ পেকটো লগোৱাৰ পিছত মই আপোনালোকক দেখুৱাম মোৰ মুখৰ ছালৰ উজ্জ্বলতা। এইয়া চাওক মই লগাই আছো। এয়া আপোনালোকে হাতে ভৰিও লগাব পাৰে। এয়া মই হাতত লগাই লৈছো অলপ। এয়া হাতত লগাই লৈছো। আহি গ'লো। এতিয়া অলপ মুচি লৈছোঁ। কুহুমীয়া গৰম পানীয়ে ধুলোঁ মুখখন।